Hey guys, মই বৰ্তমান আছোঁ নগাঁৱত আৰু মই গৈ আছোঁ বৰ্তমান মানুহ এটা ঘৰত মানে মিউজিয়াম এটা বনাই ৰাখিছে। তো সেই মিউজিয়ামটো কেনেকুৱা কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বিল্ডিংটো দেখিছে নহয়, এই বিল্ডিঙৰ ভিতৰতে গোটেই অসমৰ লোকশিল্পৰ লগতে গোটেই পৃথিৱীৰ সংস্কৃতিটো ইয়াতে সংৰক্ষণ কৰা হৈছে আৰু ইয়াৰ ভিতৰতে কি কি আছে গোটেইখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপুনি সোমাই আপোনাৰ গেটৰ ভিতৰত দেখিব একদম আকৃতি, মানে ইয়াতে বহুত বস্তু বনাই ৰাখিছে গাইছ। তো আমি সুধি চাওঁ বলক। এইফালে আমাৰ সুজিত দা আছে আৰু সুজিত দাই সকলোবোৰ বুজাবলৈ চেষ্টা কৰিব, সুজিত দাই কি কৰে আৰু সুজিত দাই ক'ত ক'ত গৈছে। তো গোটেইখিনি ভিডিঅ'টো চাই থাকিব, আপোনালোকে মজা পাব। বিভিন্ন জেগাত এক্সিবিশ্যন কৰিবলৈ যাওঁ বিদেশত। এতিয়ালৈকে মই 41টা কাণ্ট্ৰিছত গৈছোঁ আৰু এক্সিবিশ্যন 35খন কাণ্ট্ৰিত মোৰ হৈ গ'ল আৰু ৱৰ্কশ্বপ ছেমিনাৰ এইবোৰত মই এটেণ্ড কৰিছোঁ। যেতিয়া মই যাওঁ তাৰ হয়তো বিদেশৰ কিবা কাৰেঞ্চি হওক, পাথৰ হওক বা শিল্প যিকোনো বস্তু মই কালেকশ্যন কৰোঁ আৰু যিবোৰ নেকি ইয়াত ৰাখিছোঁ দেশ বিদেশৰ বস্তু আছে। ইয়াতে ভাৰতৰ বিভিন্ন ষ্টেটৰ ট্ৰেডিশ্যনেল আৰ্ট ফৰ্ম আছে। আৰু এনেকৈ তেওঁ সকলোতকৈ ডাঙৰ পেইণ্ট ব্ৰাছ দি আৰ্ট কৰাৰ কাৰণে 2012 চনৰ ৱৰ্ল্ড ৰেকৰ্ডো পাইছিলে আমাৰ কলাগুৰু আৰ্ট কৰাৰ বাবে। আৰু এইটো চাব পাৰি ফটো কেইটামান সেই 2012 চনত আৰ্ট কৰা ফটো। কৰিছিলোঁ 19 জুন 20 জুনত ৰাভা দিৱসৰ আগদিনা মই এই কামটো কৰিছিলোঁ আৰু এই কথাখিনি গিনিছ বুক যিখন আছে ৱৰ্ল্ড ৰেকৰ্ডৰ বুক, সেই তাতে সন্নিৱিষ্ট হৈছে। আৰু এনেকৈ তাৰ লগতে তেওঁ যিবোৰ দেশত যায় তেওঁলোকৰ সংস্কৃতিৰ পৰা কিবা এটা লৈ আহে, মানে তেওঁৰ এইটো চখ ক'ব পাৰি, মানে হবি এটা আৰু। মংগোলিয়া, নেপাল, ইণ্ডোনেছিয়া এইবোৰ আফ্ৰিকা, তাঞ্জানিয়া, এইবোৰ সাঁচিপাতত চিত্ৰ, কহিলাৰ মুখা, এইবোৰ আমাৰ ধুবুৰী হয়। এই পুৰণা কেমেৰা, ম্যানমাৰৰ পাপেট, ইয়াত আছে ৰাজস্থানৰ পাপেট, এইখিনি আমাৰ নগাঁও আছে, তাৰপিছতে বৰপেটাৰ পাপেট আছে। আৰু এনেকৈ তেওঁ যিবোৰ দেশত যায় তাৰ পৰা কাৰেঞ্চি কালেক্ট কৰি থৈ দিয়ে আৰু এনেকৈ বহুত আছে বস্তু চাবলগীয়া। আৰু এইফালে চাব পাৰি এইবোৰ প্ৰতিটো দেশৰ কাৰেঞ্চি আছে। এইফালে পাকিস্তানৰো আছে চাগে, হয়, কিন্তু দাদাই পাকিস্তান যোৱা নাই চাগে। পাকিস্তান যোৱা নাই। হয়। পাকিস্তান মানে সেই মোৰ বন্ধু এজন তাতে একেলগে আমি এক্সিবিশ্যন কৰোঁ যে, এক্সিবিশ্যন কৰোঁতে সেই পাকিস্তানৰ বন্ধু এজনে দিছিলে। আৰু এইফালে পুৰণা জামানাৰ কেমেৰাবোৰো আছে চাগে, হয়নে? ইয়াত এই চব পুৰণা কেমেৰা। এইটো কিমানমান চনৰ হ'ব? এইটো মানে ব্ৰিটিছ পিৰিয়ডৰ সেই সমসাময়িক আৰু এইবোৰ। আৰু চাইফালে পুৰণি হৈ হৈ মানে একদম এইটো নিউ টেকন'লজি আহিব। তাৰপিছত লাহে লাহে এইবোৰ নাইকিয়া হৈ গৈছে। আৰু এইবোৰ বিভিন্ন কাণ্ট্ৰিত মই যেতিয়া যাওঁ, এইটো আমাৰ ইজিপ্ট, কম্বোডিয়া, এনেকৈ তেওঁ মানে বিভিন্ন দেশৰ পাথৰবোৰ কালেক্ট কৰি থৈ দিছে। আৰু ইফালে সাঁচি পাত চাব পাৰি কিমান পুৰণি, 300 বছৰ পুৰণা সাঁচি পাত। এইবোৰ আমাৰ পুথি, ৰামায়ণ পুথি এভাগ। ইয়াতে সাঁচি পাতৰ চিত্ৰ, এইখিনি পুৰণা ৰেডিঅ', ইয়াতে আমি টেলিফোন, এইটো ব্ৰিটিছ পিৰিয়ডৰ ৰয়েল লিখা আছে নহয়, ব্ৰিটিছৰ টাইপ মেচিন। ইয়াতে আমাৰ ছিগনেল লেম্প, আগতে ৰেলৱেত যে ছিগনেল দিয়ে, ইয়াতে আমি গ্ৰামাফোন, ইয়াতে ৰেডিঅ' আৰু গ্ৰামাফোন একেলগে 1956 এইটো। ইয়াতে আমি বিভিন্ন কিতাপ, পৌৰাণিক কিতাপ ৰাখিছোঁ। ইয়াতে আফ্ৰিকাৰ পুতলা, ইজিপ্তৰ পুতলা, চীনৰ পুতলা, আৰু এইটো চীনৰ লিপি, এই ম্যানমাৰৰ বাঁহৰ মেনুস্ক্ৰিপ্ট। এইটো আমাৰ দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকান চলজাৰে ব্যৱহাৰ কৰা ৱায়াৰলেছ, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ, যেতিয়া আমেৰিকা চলজাৰে এইখন ব্যৱহাৰ কৰিছিলে। আপোনাৰ এটা কথা সুধোঁ, আপুনি ইমান দেশৰ পৰা গৈ গৈ বিভিন্ন ধৰণৰ বস্তুবোৰ লৈ আহিছে, আপোনাৰ খৰচাটো বহুত হৈছে। তো আপুনি এতিয়া মানুহ যদি আহে তেনেহ'লে আপুনি ফি লয়নে, মানে কিবা এণ্ট্ৰি ফি? এনেইতো আমি নলওঁ, বাচ্চাসকলতো পূৰা ফ্ৰী। আৰু এনেই মানুহৰ পৰা নলওঁ, কিন্তু কিছুমান মানে সময়ত মানে এনেকুৱা কৰিব লাগে য'ত মানে এনেকুৱা মানুহ কিছুমান আহে, ফৰেনাৰ নহয়, ফৰেনাৰসকলতো আৰু আমি ফ্ৰীতেই এইবোৰ দেখুৱাই দিওঁ। কাৰণ আমাৰ আচল কথা, আমাৰ এইটো মোৰ চখহে এটা। এইটো মোৰ এনেকুৱা নহয় যে মই মানে কিবা এটা লাভৰ কাৰণে প্ৰফিটৰ কাৰণে কৰা নাই। চ' এইটো মই লোন লৈ পেলাই কৰিছোঁ। মোৰ কোনো চৰকাৰী অনুদান ইয়াত নাই। মই লোন লৈ পেলাই এটা মানে চখৰ কাৰণে, এইটো মই বহু বছৰ আগৰ পৰা মই গোটাই থাকোঁ এই বস্তুবোৰ। মানে তেওঁৰ এইটো এটা হবি। আৰু তেওঁ চাব পাৰি ইফালে ৰামায়ণৰ সময়ৰ টিভি এটা কালেক্ট কৰি ৰাখিছে। আৰু আমাৰ ইফালে আছে থাপনা, আৰু এনেকৈ ওপৰৰ বিল্ডিঙতো বহুত বস্তু আছে চাবলগীয়া। আৰু বলক আমি ওপৰৰ বিল্ডিঙত যাওঁ। আৰু ইফালে চাব পাৰি কেইটামান লেম্পো আছে, আকৃতিবোৰ কেইটামান আছে। এইবোৰ আপুনি কিমানমান বছৰৰ পৰা মানে কালেক্ট কৰি আছে? মোৰ প্ৰায় 25 বছৰ মোৰ
কালেকশ্যনত 25 বছৰ অঁ আৰু এইবোৰ আপুনি মানে ক'ৰ পৰা মানে এইবোৰ মানে বিভিন্ন সময়ত আমাৰ নিজৰো আছিলে হয়। ইয়াত মূৰ্তিভাগ দেখা পাইছে নহয় হয়। এয়া হ'ল আমাৰ হৰপ্পা মহেঞ্জোদাৰোত যে আমাৰ শিৱ পশুপতি হয়। যি চিলমোহৰ পোৱা গৈছিলে তাৰ পৰা লোৱা হৈছে। আৰু ইফালে চাব পাৰি হেণ্ডমেড পেপাৰত অল্পনা সিংহ আৰ্ট কৰি ৰাখিছে আৰু কি লেভেলত আজিৰ যুগতো যে এনেকুৱা আৰ্ট কৰে মানে হেণ্ডমেড পেপাৰত চাওক এইবোৰ আৰ্ট হয় আৰু এনেকৈ বহুত বিভিন্ন জেগাৰ আৰ্টবোৰ আছে আৰু চব এইবোৰ অৰিজিনেল দেই অৰিজিনেল ইয়াতে বিহাৰৰ মধুবনী পেইণ্টিং বিহাৰৰ মধুবনী ইয়াতে আমাৰ শিৱপ্ৰসাদ মহাৰাজ তেখেত খুব লোক সংস্কৃতিক লৈ পেলাই কাম কৰে চাহ বাগিচাত তেখেতৰ এখন পেইণ্টিং ইয়াতে ৱৰ্কশ্বপত থাকিছিল জেগাতে এইখন আমাৰ মাতানি পচেদি গুজৰাটৰ ইয়াতে চৌৰা উৰিষ্যা আৰু এইটো 3 মঞ্জিলীয়া বিল্ডিঙত ইমান আৰ্ট আছে আপুনি দেখি একদম মানে অদ্ভুত পাই যাব আৰু এইবোৰ চব আৰ্ট অৰিজিনেলেই এইবোৰ চাব পাৰি ইফালে এইটো কমেও 70-80 বছৰমান হৈ গ'ল আৰু ইমান আৰ্ট আছে সেইকাৰণে ইয়াক চাগে আৰ্ট ৰুম নকয় ইয়াক আৰ্ট ভিলেজ বুলি কয় তেওঁ আৰু ইফালে আপুনি শুনিব পাৰি এইবোৰ চব অৰিজিনেল হয় এইটো অৰিজিনেল আৰ্টিষ্টৰ কাম দেই চব আচ্ছা। একদম মধ্যপ্ৰদেশৰ আৰ্টিষ্টৰ মানে একদম চব আমাৰ লগত ৰিলেটেড আমি ফ'কৰ লগত গোটেই ভাৰতবৰ্ষৰ যিমান ফ'ক আৰ্টিষ্ট আছে প্ৰায় আমি একেলগে থাকোঁ আমি একেলগে কাম কৰোঁ মই এখন এনেকুৱা পুথি এইবোৰ চব আঁকা মানে শংকৰদেৱৰ সচিত্ৰ শংকৰদেৱ পুথি এভাগ বনাইছিলোঁ তাতে গুৰুজনাৰ গোটেই জীৱনী আচ্ছা আচ্ছা জীৱনী এনেকৈ আঁকি গোটেই জীৱনী মই যে বিভিন্ন কাণ্ট্ৰিত যাওঁ তাতে কিতাপখন লৈ যাওঁ ইয়াতে ইংৰাজীত আছে অসমীয়াত আছে দুটা ভাষাতেই আছে তেওঁ আৰ্টৰ মাধ্যমেৰে গুৰুজনাৰ জীৱনকালটো আৰু তেওঁ বিভিন্ন দেশত বিভিন্ন ইউনিভাৰ্চিটিত গৈ পেলাই প্ৰমোট কৰে গুৰুজনাৰ জীৱনকালটো কেনেকুৱা আমাৰ গুৰুজনাক সকলোৱে জানিব লাগিব তেনেকুৱাকৈ আমি কাম কৰি যাব লাগিব আমাৰ কৰিবলগীয়া বহুত কাম আছে গুৰুজনাৰ প্ৰতি আৰু ইফালে চাব পাৰি এনেকৈ বহুত আৰ্ট আছে চাবলগীয়া আৰু চব বিভিন্ন জেগাৰ হয় আৰু চব অৰিজিনেল হয় আৰু ইফালে আপোনালোকক এটা বেলেগ ৰুমলৈ লৈ গৈ আছোঁ ইফালে চাব পাৰি গুৰুজনা আমাৰ ইফালে আছে আৰু এইটো চাওক কিমান এটা ধুনীয়াকৈ বনাই ৰাখিছে ইফালে এইখন আমাৰ কলিকতাৰ আৰ্টিষ্ট সুশান্ত চৰকাৰে ইয়াত ৱৰ্কশ্বপত আহিছিলে এই ছবিখন আৰু এইখিনিতো মই কৰা কাম ইয়াত মই দালাই লামা আমাৰ বৌদ্ধ ধৰ্ম আৰু ইফালে চাব পাৰি দালাই লামাকো তেওঁ আৰ্ট দিছিলে আৰু সেই আৰ্টটোক সন্নিৱিষ্ট কৰি ৰাখিছে আৰু ইফালে চাব পাৰি গোটেই ৰুমটো এটা ভিতৰত লৈ গৈ আছোঁ এই ৰুমটোত আপুনি দেখি একদম অদ্ভুত পাই যাব আপোনালোকক অলপ ভিতৰৰ পৰা দেখুৱাই আছোঁ কেনেকুৱা কি গোটেই লোক আৰ্ট হৈ পিনে আপুনি নিজৰ আপুনি মই ইয়াতে থাকোঁ এটা ধুনীয়াকৈ ইফালে সজাই ৰাখিছে চাওক ইফালে এইটো আপোনাৰ কিবা পাৰ্কত অহাৰ দৰে অনুভৱ হয় আৰু ইফালে গোটেইখিনি আৰ্টিষ্ট ইয়াতে পকাত বনাই ৰাখিছে এইবোৰ লোকশিল্প হয় নাই লোককলা লোককলা এইবোৰ 1903 চনৰ লাষ্ট পুথিভাগতে এই চিত্ৰবোৰ আছে গতিকে এই চিত্ৰবোৰ মই যেতিয়া মই গেলেৰীখন বনাইছিলোঁ তেতিয়া মই এই চব চিত্ৰ ইয়াতে অংকন কৰিছোঁ প্ৰায় 7 বছৰমান আগতে কৰা এইবোৰ গোটেই এই ৰাৱণ এনেকৈ আঁকিছিলে অসমত লোকচিত্ৰত এনেকুৱা যদি আপোনালোকে এটা আৰ্ট দেখাব লগা হয় তেনেহ'লে পূৰা 1 ঘণ্টা লাগি যাব আপোনালোকে দেখি মানে অদ্ভুত পাই যাব এনেকুৱা আৰ্ট আছে মানে এনেকুৱা লাগে যে গোটেই পৃথিৱীখনে তেওঁৰ ঘৰতে আছে তো কেতিয়াবা যদি আপোনালোকে নগাঁও আহে তেনেহ'লে এখেতৰ ঘৰলৈকে এবাৰ আহিব আপোনালোকে চাব পাৰিব এনেকুৱা মানে দৃশ্য দেখিব এনেকুৱা অদ্ভুত আৰ্ট কিছুমান দেখিব আৰু ইপিনে ঘৰৰ ওপৰৰ ভাগটো চাব পাৰি ইফালে আপোনাৰ গোটেই জাপি আছে আৰু ইপিনে মহ গাড়ী এটা আছে মহৰ গাড়ী এতিয়া মহৰ চাকাবোৰ আজিকালি আপোনালোকে দেখে নাপায় চাগে আৰু ইফালে সুজিত দাই ইফালে থৈ দিছে ইপিনে আৰু ঘৰৰ ওপৰত আপুনি ইমান ধুনীয়াকৈ বনাই ৰাখিছে মানে আৰ্টিষ্ট এজনে মানে এনেকুৱা বনালে ভাল লাগে দেখি পেলাই আৰু আজিকালিতো আৰ্ট নকৰাই হৈ গৈছে মানুহবোৰ সময় নোহোৱা হৈ গৈছে আপুনি যে ইমান সময় দি আছে মানে ভাল লাগিছে দেখি পেলাই আপুনি মানে যিবোৰ কাম কৰে সেইবোৰ কামত আপোনালোকে মনোযোগ দিব আপোনালোকৰ ছাকচেছটো পাবই আৰু ভাল বস্তু আপুনি চাওক এতিয়া আৰ্টিষ্ট হ'লে আপোনাৰ বহুতে কয় যে আৰ্টিষ্ট হ'লে মানে আপোনাৰ ফিউচাৰ নাই কিবা নাই কিন্তু আপুনি যদি মনোযোগ দিয়ে তো সেইটো পাব আৰু ইফালে চাব পাৰি ইফালে চৰাই বনাই ৰাখিছে মানে যিকোনো কাম কৰিলে আপোনালোকে যদি মনোযোগ দিয়ে তেনেহ'লে ছাকচেছ পাব খাব পাৰিব ভালকৈ থাকিব পাৰিব সেইটোৱে আৰু ইফালে এইটো হৈছে ওপৰৰ ভাগটো গাইছ আৰু এইটো চাওক ইপিনে আৰু কৃষ্ণা চিনেমা হল যদি আপোনালোকে গুগলত চাৰ্চ কৰে তেনেহ'লে ইয়াতে পাই যাব বৰ্তমান ইয়াতে চিনেমা হল এটা আছিল নহয় হয়তো ভাঙি দিল নেকি আচ্ছা মই আপোনাৰ এই লোকেশ্যনটো কৃষ্ণা চিনেমা হল বুলি চাৰ্চ কৰি আহিছোঁ কিন্তু বৰ্তমান চাইছোঁ এতিয়া নাই আৰু এতিয়া ভাঙি দিছে উপায়তো নাই আৰু গাইজ ইয়াতে এইটো আছিলে আৰ্টিষ্ট সুজিত দাৰ ঘৰটো আৰু সুজিত দা ইয়াতে থাকেও আৰু ইয়াতে আৰ্ট কৰে আৰু ইয়াতে আৰ্টবোৰ চব ইয়াতে আছে মিউজিয়াম দৰে বনাই ৰাখিছে
তো আপোনালোকে আহিব যদি কোনো বিচাৰে তেনে আহিব পাৰা, চাব পাৰা। কিন্তু গাইজ এইটোৱে আছিলে ভিডিঅ'টো। তো বাই বাই, নতুন এটা খণ্ডত আকৌ লগ পাম।